নমস্কাৰ বন্ধু বান্ধৱীসকল, এটা নতুন ভিডিঅ'লৈ মই পিংকু বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে আপোনালোকৰ মৰমৰ চেনেল PK এগ্ৰ ফাৰ্মিং। বন্ধু বান্ধৱীসকল, গুড মৰ্ণিং। মতলব আচলতে ৰাতিপুৱাই মই মুখো ধোৱা নাই, আপোনালোকলৈ বোলো ভিডিঅ'টো বনাই লওঁ, সেইটো কাৰণে ভিডিঅ'টো বনাবলৈ লৈছোঁ। প্ৰথম কথাটো হ'ল মই ছাগলী ঘৰটো চেঞ্জ কৰিছিলোঁ মানে কিয়, তাত কোনো প্ৰটেকশ্যন নাছিলে। ঘৰৰ পৰা গৈ থাকিবগৈ লাগে আৰু ঘৰৰ পৰা অকণমান দূৰ হয়, আৰু কেতিয়াও ঘৰৰ পৰা বাহিৰত অৰ্থাৎ চাৰিসীমাৰ বাহিৰত ছাগলী ফাৰ্ম কৰিব নালাগে, ছাগলী ঘৰ বনাব নালাগে কেতিয়াও। সেইটো এটা মই শিক্ষা পালোঁ। গতিকে এতিয়া ছাগলী ঘৰটো মই নতুনকৈ আমাৰ ঘৰৰ চাৰিবেৰৰ ভিতৰত বনাইছোঁ। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকিব, কেনেকুৱাকৈ বনাইছোঁ। আৰু কোনো ধৰণৰ টপিক নহয়, আচলতে মোৰ ছাগলী ঘৰটো কেনেকুৱা সেইটোহে আপোনালোকে ভিডিঅ'টোত দেখুৱাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব, অকণো স্কিপ নকৰিব। গতিকে আহকচোন চাওঁ ছাগলী ঘৰটো মই কেনেকৈ বনাওঁ। এতিয়া নিশ্চয় ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে, এইটো মোৰ ছাগলী ঘৰৰ বাহিৰৰ যিটো চাৰিসীমা সেইটো দেখুৱাই দিছোঁ। কাৰণ এটা চাইডে মোৰ অকণমান অভাৱ হ'ল, বাঁহৰ মানে কাটিবলৈ সেইটো সময়ত সময় নাপালোঁ, সেইটো কাৰণে এইটো চাইডে টিং লগাই দিলোঁ। আৰু টিং লগোৱাৰ ছাইডত আপোনাৰ ফেঞ্চিং টাইপত যিটো বৈ পেলাই দিয়ে বাঁহে, তেনেকৈ বনালোঁ। ডাঙৰ বেৰ নিশ্চয় দেখিবলৈ পাইছে ভিডিঅ' স্ক্ৰীণৰ সৈতে তালৈকে। এইটো মূধৰ ভাগটো হয়, দেখিবলৈ পাইছে নিশ্চয়। আৰু এনেকৈ মই পাল এখন দি বেৰি থৈছোঁ, ক'লা আপোনালোকে দেখিবলৈ পাইছে, যাতে ঠাণ্ডাটো সোমাব নোৱাৰে, ছাগলীয়েও যাতে ঠাণ্ডা নাপায়। বিশেষকৈ এতিয়া ঠাণ্ডা চলি আছে, মাঘৰ মাহত একচুৱেলি ঠাণ্ডা যাব লাগে, কিন্তু এইবাৰ আকৌ মাঘৰ মাহত ঠাণ্ডাটো বেছি হৈ গৈছে। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে এনেকৈ চাই থাকিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব, আৰু যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। গতিকে আহক, ছাগলীয়ে চিঞৰি আছে, অকণমান আপোনালোকক ভিতৰৰ ফালৰ পৰাও দেখুৱাই দিছোঁ। ছাগলী উলিয়াব হোৱা নাই, কাৰণ ঠাণ্ডা বতৰত সোনকালে ছাগলী উলিওৱা নহয় বিশেষকৈ, সেইটো কাৰণে মই এতিয়া আপোনালোকক ভিতৰ চাইডলৈ দেখুৱাবলৈ লৈছোঁ। গতিকে বলকচোন ভিতৰৰ ফালে যাওঁ। ভিতৰৰ ফালে যাবলৈ হ'লে আমাৰ এইফালে যাব লাগিব, ৰাস্তাটো ইফালেদি আছে বাৰু। আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, এখন ছাগলীৰ দলং হয়, এইপিনেদি উঠিব লাগিব। ৰাস্তাটো ইফালেদি বেলেগ ছাইডেদি আছে, মানে এইপিনে উঠিব লাগিব। তাৰ পৰা যে মই আপোনালোকক দেখুৱাইছিলোঁ, এইখন টিং লগাই থৈছোঁ, নিশ্চয় দেখিবলৈ পাইছে, এইখন টিং লগাই থৈছোঁ বাহিৰফালে, আৰু ভিতৰ চাইডে এনেকৈ দি থোৱা আছে, নিশ্চয় ভিডিঅ' স্ক্ৰীণত দেখিবলৈ পাইছে। তাৰপৰা ইফালে মুধৰ বেৰখন যে দেখুৱাইছিলোঁ, মুধৰ বেৰখন এইখন দেখিছেনে, ঘৰটো এনেকৈ বনোৱা হৈছে। তাৰপৰা এইফালে এখন বেৰ, তাৰ পৰা সেনেকৈ মই খেৰ পাৰি দিছোঁ, নিশ্চয় দেখিবলৈ পাইছে আপোনালোকে। তাৰপৰা তলৰ ভাগটো দেখুৱাইছোঁ, তলৰ ভাগটো চাং দিছোঁ, অৰ্থাৎ কিছুমানে ধৰক আপোনালোকৰ কাঠো দিব পাৰে, কাঠৰ যাৰ অভাৱ নাই। মোৰ আচলতে কাঠৰ অভাৱ, সেইটো কাৰণে এনেকৈ বাঁহেৰে বৈ বনাই দিছোঁ, দেখিবলৈ পাইছে। তাৰ পাছত এইপিনে ছাগলী 4জনী আছে, আগৰ ভিতৰতো আপোনালোকে নিশ্চয় দেখিছে, ছাগলী বৰ্তমান এতিয়া 4জনী আছে। আৰু ঠাণ্ডাৰ কাৰণে সিহঁতক মই খেৰো পাৰি দিব পাৰে, অথবা আপোনালোকে এইটো কি বুলি কয়, নৰাও পাৰি দিব পাৰে। মই এতিয়া নৰা পাৰি দিছোঁ, এনেকৈ ছাগলী ৰাখিছোঁ। আৰু কেতিয়াও ছাগলী মাটিত নাৰাখিব, বহুত বেমাৰ আজাৰৰ পৰা সাৱধান হ'বৰ কাৰণে আপোনালোকে চাঙত ৰাখিব। গতিকে আজি ভিডিঅ'টো কোনো টপিক নাছিলে, ভিডিঅ'টো আজি এয়াই আৰু ছাগলী ফাৰ্মখন মানে ছাগলী ঘৰটো আপোনালোকক দেখুৱালোঁ। গতিকে চেনেলটো যদি আকৌ এবাৰ কৈছোঁ নতুনকৈ আহি ছাবস্ক্ৰাইব কৰিব, লগতে চেনেলটো ভিজিট কৰি থাকিব। আৰু ইমান মৰম দিয়াৰ বাবে এটা চেনেলত এটা ভিডিঅ'ত মোক 10K প্লাছ ভিউজ পাই গৈছোঁ, বহুত ভাল লাগিছে। আৰু এনেকৈ যাতে আপোনালোকে ছাপোৰ্ট কৰি যায়, কাৰণ দুখীয়া ল'ৰা বহুত আগবাঢ়িবলৈ মন আছে ইউটিউবত। গতিকে আপোনালোকে ছাপোৰ্ট কৰি গ'লেহে মই আগবাঢ়িব পাৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ। জয় আই অসম, জীৱন জিন্দাবাদ।